হেল্ল' ভিৱান্স মই নমিতাই সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি লৈ আহিছোঁ আমলখিৰ এটা আচাৰ। এটা আমলখিয়ে এপোৱা গাখীৰৰ কাম কৰে নহয় জানো, আৰু আমলখিৰ গুণখিনি আপোনালোকে হয়তো জানেই বহুতে চাগে। আৰু আমলখি ইমান উপকাৰী বস্তু এটা, খুব ভাল। আৰু এই ছিজনত এতিয়া আমলখি ওলাইছে আৰু আচাৰ এটা নবনাকৈ কেনেকৈ থাকিব পাৰোঁ নহয় জানো। ব'লকচোন ভিডিঅ'টো শেষলৈকে চাওঁ তেতিয়াহ'লে, আৰু আশা ৰাখিছোঁ আপোনালোকে ভিডিঅ'টো চাই আঁকোৱালি ল'ব। আৰু যিসকল মোৰ নতুন ফ্ৰেণ্ড তেওঁলোকে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, আৰু ভাল লাগিলে কমেণ্ট এটা নিশ্চয় দিব। থেংক ইউ। আমলখিখিনি প্ৰথমে মই বইল কৰি লৈছোঁ, যিহেতু আচাৰ বনাব লাগিব। আৰু এয়া জুই ধৰিছোঁ, জুইত বইল কৰি দিছোঁ, আৰু খুব ধুনীয়াকৈ বইল হয়। আমলখি এৰুৱাবলৈও খুব সহজ। আৰু এয়া আপোনালোকে পূৰা পানীটো শুকাবলৈ দিব, পানীটো শুকাই গ'লে ধুনীয়াকৈ বইল হৈ যায়। আৰু এয়া আমলখিখিনি মই এতিয়া ৰ'দত দিছোঁ, ৰাতিপুৱাই বইল কৰি পেলাই ধুনীয়াকৈ ওলাই ল'লোঁ, আৰু এতিয়া ৰ'দত দিছোঁ। আপোনালোকক দেখুৱাম কি ধৰণে আমলখিটো ভাঙি লৈছোঁ। গুটিটো উলিয়াই লৈছোঁ। এয়া মই এই ধৰণে গুটিটো উলিয়াই লৈছোঁ, আৰু গুটিটো ওলাই গ'লে চাৰিফাল হৈ যায়, আৰু খুব সহজ। এয়া চাওক, পানীটো কিন্তু নাথাকিব লাগিব, পানীটো থাকিলে মানে বেয়া আমলখি। ৰ'দত যিহেতু শুকুৱাই ল'ব লাগে টানকৈ, পানীটো থাকিলে মানে কি হয়, ভেঁকুৰি যায় বুলি কয় পিছত। আৰু সেইটো কাৰণে ধুনীয়াকৈ এয়া আমলখিখিনি ধুনীয়াকৈ ৰ'দত শুকালে, দেখিছে ইমান ধুনীয়া হ'ল। আৰু পানীটো একেবাৰে নাই ইয়াত আমলখিটোত। পানী থাকিলে মানে ভেঁকুৰে বুলি কয়, সেইকাৰণে পানীটো একেবাৰে যোৱাবলৈ হ'লে ৰ'দত এই ধৰণে শুকুৱাব লাগে। এয়া দেখিছে ইমান ধুনীয়াকৈ শুকাই গ'ল। আৰু আজি ৰ'দটো যিহেতু ধুনীয়া কাৰাকৈ দিছে, আৰু আমলখি একদম ধুনীয়া হৈ গ'ল। কি ধৰণেনো আচাৰখিনি বনাম শেষলৈকে ভিডিঅ'টো চাই থাকিব। আৰু এই ধৰণে আপোনালোকে আমলখিটো প্ৰথমতে গোটাকৈ বইল কৰিব লাগে, তাৰপিছতে এই ধৰণে গুটিকেইটা উলিয়াই এয়া দেখিছে ফালি এই ধৰণে ফাল খাই যায়, আৰু ধুনীয়াকৈ ছিষ্টেমটোত ওলাই যায়। আৰু ব'লকচোন তেতিয়াহ'লে মই আচাৰৰ মেৰিনেটটো আপোনালোকক দেখুৱাওঁ, কি ধৰণে আচাৰ মই ঘৰতে তৈয়াৰ কৰিলোঁ। কেৰাহীখন পাতিলোঁ, আৰু ইয়াত মই মাষ্টাৰ অইল দিছোঁ, আৰু পৰিমাণটো আপোনালোকে চাই ল'ব। মই অকণমান সৰহকৈ দিছোঁ, যিহেতু আচাৰখিনিত মানে মিঠাতেলটো অলপ সোনকালে সৰহ হ'ব লাগে ন, তেতিয়া ভাল হয়। আৰু তেলখিনি অলপ উতল আহিছেই, মই পাঁচফোৰণ গোটেইখিনি মিক্সিত দি ল'লোঁ, সেইবোৰ নেদেখুৱালোঁ, সময় কম হ'ল। আৰু এতিয়া তেলটো গৰম হওঁতে এইখিনি গোটেইখিনি মছলা দি দিছোঁ, ইয়াত এড কৰিছোঁ। ইয়াত কালজিৰা, ধনিয়া সকলোখিনিয়ে আছে, সৰিয়হ সকলোখিনি আছে। আৰু ইয়াত মই হালধি অকণমান দিছোঁ, ৰেড চিলিও দি দিছোঁ। মই যি ধৰণে বনাওঁ সেই ধৰণে দেখুৱাইছোঁ, কাৰণ কেলৈ আপোনালোকে হয়তো অলপ বেলেগকৈও বনাব পাৰে। আৰু এয়া এতিয়া মই ইয়াত ৰঙচুৱা হোৱাৰ লগে লগে আমলখিখিনি ইয়াত দি দিছোঁ। আমলখিখিনি দিওঁতে গেছটো অফ কৰি ল'লোঁ, কাৰণ তেতিয়াই গেছটো জ্বলি থাকিলে বেয়া হয়। গেছটো অফ কৰি এই ধৰণে লৰাই আছোঁ। আৰু এইখিনি যিহেতু ৰ'দত দিব লাগিব, ৰ'দত দিলে বস্তুটো ৰঙচুৱা পৰি যায়, আৰু খুব ভাল লাগে, টেষ্টি হয় খাবলৈ। আপোনালোকে এইটোৱে কৰিব। মই ইয়াত ৰঙৰ কাৰণে অকণমান দি দিছোঁ হালধি। আৰু এয়া দেখিছে কালাৰটো এতিয়া উঠিছে, অৰিজিনেল কালাৰটো। আৰু এই ধৰণে কেৰাহীৰ সৈতে ৰ'দত দি দিছোঁ। যিমানেই ৰ'দ দিয়ে সিমানেই আমলখি খাই খুব টেষ্টি হয়। আৰু মোৰ আইটেম ৰেডি। এয়া মোৰ আচাৰ ৰেডি হৈ গ'ল। খাওঁ খাওঁ লাগিছেনে বাৰু আপোনালোকৰ? আৰু শেষত ক'বলৈ নাপাহৰোঁ, ভিডিঅ'টো চাই কেনে পালে, আৰু যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।